And welcome to my YouTube channel. নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। এফালে গান-চান বজিয়া আছে। এই যেদিনাখন যে আগৰ ভিডিঅ'ত দেখাইছিল আমাৰ দাদাই বিয়া পাতিছে বুলি, মানে ছোৱালী পলুৱাই আনিছে বুলি, তাহাঁতৰ ৰিসেপশন আছে। তাপা যদি সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে এবাৰ চাই ল'ব। মই লিংকটো দি দিম বাৰু ডেসক্ৰিপশনতে। তাপা আজি আমি যাম বিয়াৰ বজাৰ কৰিবলৈ, মানে ৰিসেপশনত কি কি কাপোৰ পিন্ধিব কইনা দৰাই তাৰ বজাৰ কৰিবলৈ যাম। বজাৰ কৰি আহি চাগে ঘৰত তামোল পাণ কটোৱা হ'ব। তামোল পাণ কাটি মেলি মানে ৰিসেপশনৰ কাৰণে তামোল পাণ কটোৱা হ'ব, চাউল দাল বচা হ'ব, সেইবোৰ দেখাম। আপোনালোকক বিয়াৰ পেণ্ডেলটো দেখাম, একদম ভিডিঅ'টো লাষ্টলৈকে চাব। তাৰপিছত আপোনালোকক ৰিসেপশনত দেখাম, তো প্লিজ লাষ্টলৈকে চাব। তো বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালে আমি আহিছোঁ চিল্কালৈ দৰা কইনা কাপোৰ ল'বলৈ। আমাৰ কইনাৰ কাপোৰ লোৱা হৈ গ'ল। এতিয়া আমি খুৰীৰ কাৰণে কাপোৰ চাই আছোঁ। এটি চাই আছে, মই এইফালে বহি আছোঁ। এই দাদাহঁতো বহি আছে। গহনা আয়ো ব্ৰাইট হ'ব। কাপোৰ লোৱা হৈ গ'ল। দৰা কাপোৰ এতিয়ালৈকে লোৱাই নাই আমি, বা দৰা কাপোৰ ল'ম। এতিয়া কইনা গহনা লৈ লওঁ, তাৰপিছত দৰা কাপোৰ ল'ম। তাৰপিছত এতিয়া বজাৰ কৰিবলৈ এতিয়া আমি দৰাৰ কাৰণে কাপোৰ ল'বলৈ আহিছোঁ। আমাৰ সব লোৱা হৈ গ'ল। এতিয়া আমি একেলগে ব্লাউজ চিলাবলৈ দি থৈ গৈছোঁ ডিব্ৰুগড়তে। এতিয়া আহিছোঁ আমি তনিষ্ক কিবা জুৱেলাৰী ল'বলৈ।
এইকেইডাল আমি চাইছোঁ, এইকেইডালৰ ভিতৰতে ল'ম আৰু এডাল ভাল লাগিছে এডাল। হৈ গ'ল আমাৰ জুৱেলাৰী লৈ, এতিয়া আমি যাওঁ আৰু ইয়াৰ পৰা। পুৰা ৰিচিপশ্যনৰ পেণ্ডেল দি থকা হৈছে একদম মূৰলৈকে। এইফালে বনাই হোৱা নাই আৰু একদম ৰাস্তাৰ ওচৰলৈকে দিছে। এইফালে তামোল কাটি থকা হৈছে। ডাঙৰ মমিয়েক, এইফালে সৰু মমিয়েক। মই চাউল বাচিবলৈ আছে। এইবোৰ কি বাৰু? এইফালে ডাঙৰ বৌ, এইফালে মাজু বৌ, এইফালে একেবাৰে সৰু যা ছোৱালী ন। পুৰা তামোল কাটি আছে। কিবা কৈছে? ভাগিনৰ বিয়া তামোল কাটিছে পুৰা বোলো হাতৰ অৱস্থা দেখিছা নাই? কৰিবই লাগিব আৰু ভাগিনৰ বিয়া যেতিয়া। ডাঙৰ ভাগিনৰ বিয়া যে অঁ তো কৰি আছো আৰু। ক'ব নি আমি একো নকওঁ, আমাৰ লাজ নাই। এই পোষ্ট খাওক খাওক, কাম কৰিলে নাই পিছে খাইছে যে। চাউল বাচিছো, তামোল কাটিছো, এনে কৈছো এনে কৈছো। মেহেন্দি আৰু এবাৰ মেহেন্দি পুৰা ধুনীয়াকৈ আঁকি দিছে, মজা লাগিছে। এইফালে আমি দুজনী, এতিয়া ময়ো আঁকিম পুৰা মেহেন্দি। এইফালে মাক হৈ গৈছে পুৰা মেহেন্দি আঁকি। তাৰপিছত কইনা আছে, কইনাটো দেখাম বাৰু আপোনালোকক মেহেন্দি। এইফালে আমাৰ মেহেন্দি আৰ্টিষ্ট আহি গ'ল মেহেন্দি লগাবলৈ। মই মেহেন্দি আঁকি আছোঁ।